গুড ইভিনিং সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আশা কৰোঁ আপোনালোক সকলো বহুত ভালে আছে আৰু আজি সন্ধিয়াৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আজি যাবলৈ ওলাইছোঁ বাণিজ্য মেলালৈ আৰু দিনত ইমান বেছি গৰম, দিনত নোৱাৰি ক'তো যাবলৈ। আৰু বাণিজ্য মেলালৈ আহিছোঁ কিন্তু ইমান ডাঙৰকৈ মানে পতা নাইকিয়া মেলাখন, একেবাৰে সৰু, গন্তি কৰিব পৰাকৈ 16-17খনমান দোকান আছে। যদিও বাণিজ্য মেলাখন সৰু আছিলে, বেছি দোকান নাছিলে, তেওঁ ডাঙৰ বাণিজ্য মেলা এখনত যি বস্তু পোৱা যায় গোটেইখিনিয়ে তাত আছিলে বাৰু। এই দোকানখনত ইমান ধুনীয়া পেন আছিল ন, আমি সৰুতে মানে এইবিলাক পেনৰ কাৰণে পাগল আছিলোঁ। এই পেনটো এনেকৈ ওপৰত বিচনী এখন লগোৱা আছে আৰু কিবা কিবি ঢেৰ শেপৰ পেন আছে মুঠতে, আৰু কিবা ষ্টেণ্ড চিষ্টেণ্ডো আছে, সেইবিলাক বাৰু বাদ দিছোঁ, কিন্তু পেনকেইটাৰ কথা কৈছোঁ। আৰু এইটো BTS ফেনলৈ মানে পাৰফেক্ট পেন এইটো। মই নহয় বাৰু, সেইকাৰণে মোলৈ এইটো কাম নিদিব। আৰু এই চেণ্ডেলযোৰ মোৰ ইমানেই বেছি মৰম লাগিছিলে, এইযোৰ আৰু দুযোৰমান আছিলে, কিন্তু এই দোকানখনত যিমান চেণ্ডেল আছে যেনেকুৱাই নহওক ফিক্স প্ৰাইচ 250, তো 250ত মানে ফিক্স প্ৰাইচ হ'লে ল'ব নোৱাৰি বাৰ্গেনিং নকৰাকৈ। আৰু এইকেইযোৰ বহুত ধুনীয়া আছিলে, কাপোৰেই হওক যিয়ে হওক বহুত ধুনীয়া আহিছিলে, কিন্তু সিহঁতে দামটো বহুত বেছি বঢ়াই দিছে। কম দোকান কাৰণে চাগে তেনেকুৱা কৰিছে। গোটেই মেলাখনৰ ভিতৰত এই দুপাট্টাইখনৰ দামটোহে ঠিকেই কৈছিলে, 150 কৈছিলে, আৰু ধুনীয়াও আছিলে বাৰু দুপাট্টাইখন। আৰু আমি কাপোৰ এযোৰ চাবলৈ লৈছিলোঁ, এই কাপোৰযোৰ ইমানেই মৰম লগা আছিলে। কাপোৰযোৰ ৰঙা কাৰ্বি কাপোৰ বুলি কৈছিলে, আৰু কাপোৰযোৰ মানে 3600 টকা। আমি ভাবিছোঁ দাম চাম কমাব আৰু 1200-1300টো দিয়ে দিব, কিন্তু সিহঁতে নিদিয়ে, কোনো পধ্যে 100 টকা এটাও নকমায়। আৰু কৈছে সৰু মেলা যদিও বহুত বেছি বস্তু, ইয়াত কচমেটিকৰ বস্তু আছিলে, আৰু লিপষ্টিকটো বহুত ভাল লাগিছিলে, কিন্তু কালাৰটো বাহিৰত যিটো ভিতৰত বেলেগ, কিন্তু সিহঁতে একেই হ'ব বুলি কৈছিলে, কিন্তু নহয়, ৰঙাহে ওলালেগৈ। আৰু এই দোকানখনত 50 টকাৰ পৰা 300লৈকে ঝুমকা আছিলে, আৰু এই ৱালখনত যিমান ঝুমকা দেখিছে চব 50 ৰুপিজৰ। আৰু আপোনালোকে যদি বিয়া পাতিব বিচাৰে আৰু যদি বাজেট কম, তেন্তে ইয়াৰ পৰা গহনা আনিব পাৰে। এয়া বোলে কেঁচা সোণৰ গহনা। মই সোধোতে কৈছে এয়া কেঁচা সোণৰ গহনা, আৰু ইয়াৰ দামটো হ'ল 300-250 তেনেকুৱা। আৰু কেঁচা সোণৰ গহনা ইমান কমত পায়, মই নাজানো বাৰু, পাবও পাৰে, দোকানীয়ে কৈছে, মই বিশ্বাস কৰিছোঁ। আৰু কিছুমান গহনা বাৰু বহুত ধুনীয়া আছিলে সঁচাকৈ। আৰু এয়া আঙুঠি, পূৰা সোণৰ আঙুঠিৰ নিচিনা, বক্স চক্স পূৰা একেই, কিন্তু ইয়াৰ দাম 100-150 তেনেকৈ আছিলে। মানে আৰু পূৰা বিয়াৰ বস্তু গোটেইখিনি পাই যাব ইয়াত। কিছুমান জুৱেলাৰী বাৰু বহুত ধুনীয়া আছিলে, আৰু দামটো বহুত কম আছিলে দোকানখনত। আৰু এইখিনি জুৱেলাৰী বেলেগখন দোকানৰ, কিন্তু এইখিনি কেঁচা সোণৰ লাগিছে বাৰু দেখিবলৈ। এইখিনি মই দাম চাম সোধা নাই, জাষ্ট ভিডিঅ' কৰিছোঁ আৰু আপোনালোকক দেখাই দিছোঁ। আৰু মেলা বুলিলে চকুৰি টকুৰি কিবা কিবি আনিব লাগে, তেতিয়াহে ভাল লাগে, কিন্তু ইয়ালৈ অনা নাছিলে। জেগাটোও বাৰু সৰু আছিলে, এইটো আনিছিলে আৰু কিবা এটা আনিছিলে, এইটোত আকৌ সৰু পোৱালীয়ে খেলা, আমি খেলিব নোৱাৰোঁ। বাৰু ইমানখিনিয়ে দেখা, আজি ভিডিঅ'টো ইয়াতে চেছ কৰিছোঁ। যদি ভাল পালে মোক কমেণ্ট কৰি জনাব, আৰু দুখনমান ফটো উঠিলোঁ, মই সেইখন লাষ্টত দি দিছোঁ। তেন্তে আজিলৈ বাই বাই।